ওয়েলকাম বেক টু মাই ব্লগ। পোনপ্ৰথমে সকলোকে কালী পূজা আৰু দেৱালী আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৱে কিজানি দেৱালী আজি উদযাপন কৰিবই। বেলেগ ৰাজ্যত কেনেকৈ কৰে নাজানো, কিন্তু অসমত প্ৰায় কলপুলি পোতা যায়। Happy Diwali! Happy Diwali! Happy Diwali! Happy Diwali! আজি কি কি কয়? হা? Happy Diwali! হা? কি কি কৰে? Puja! পূজা কৰে। কিহৰ পূজা কৰে? Kali! কালী পূজা। আৰু Aru! এ কি লৈ আছা? এডাল কি লৈ আছা? Pujai জ্বলাই বুলি কয়। হা? Pujai জ্বলাই। ফুলজাৰি জ্বলায়, জ্বলাই। চাকি জ্বলাই। চাকি জ্বলায়। কালী পূজা উপলক্ষে পাতে। আৰু মা তুতি ওলাই আছে। যেতিয়া ৰামচন্দ্ৰই আৰু জ্বলি আছে। ৰাৱণক বধ কৰি অযোধ্যালৈ ঘূৰি আহিছিলে, আমাৰ পিটি দি আছে। সেইদিনাখন পোহৰৰ উৎসৱ হিচাপে পালন কৰা হয়। আৰু সেই পোহৰৰ উৎসৱ হিচাপে ৰাইজে পালন কৰি ৰামচন্দ্ৰক আদৰি আনিছে। এতিয়া যি মিঠাতেলৰ দামৰ কাৰণে কেণ্ডেলৰ দ্বাৰাই দেৱালী চলাই দিয়াটো কাম হ'ব। এতিয়া সেইটোৱে ভাল কাম হ'ব, যিহেতু মিঠাতেলৰ যি দাম, আকাশলংঘী দামৰ কাৰণে সৰ্বসাধাৰণ মৰি গৈছে। লগতে দীপাৱলী উদযাপন কৰাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। কলগছ কিয় পোতা হয়? কলগছ বিশেষকৈ পোতা হয়, কলগছ হিন্দু যিকোনো পবিত্ৰ কামত কলগছ ব্যৱহাৰ কৰা হয়। লগতে এই কলগছক এবিধ সৰ্বগুণী ঔষধিযুক্ত গছ বুলি কোৱা হয়। সেইকাৰণে কলগছত বন্তি মম দিয়া হয়।
পদুম ফুলৰ চব চাইনিজ হয়। সকলোকে পুনৰ কালী পূজা আৰু দেৱালী আন্তৰিক শুভকামনা জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভাল পাইছে চেনেলটো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।